তো হাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আকৌ মানে ভাবিছোঁ কি নতুন এটা ব্লগ বনাওঁ আৰু ব্লগটো মানে এনেকুৱা টাইপৰ হ'ব যে এতিয়া আমি ইফালে ক'ৰবালৈ ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ এনেকৈ মাতি আছে লগৰ কেইজন ফুৰিবলৈ যাওঁ বুলি অলপ ইমান গৰম আৰু কি ঘৰটো সোমাই বহি থাকিম সেইটো প্ৰায় ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ গৈ লোৱা চাওঁ ক'লে যাব পাৰোঁ ময়ো নাজানো আচলতে সিহঁতে ক'লে যাব ক'লে নাযায় অকল মোক কৈছে যে ইফালে যাম সেইফালে যাম আহি যোৱা বুলি কৈছে সেইটো প্ৰায় যাম বুলি ভাবি আছোঁ আৰু এতিয়া ঘৰৰ পৰা কৈ লওঁ তালৈকে আৰু আমাৰ আইতাক দেখালেহেঁতেন এই তাত আইতাক গা ধুই আছে সেইটোৰ পৰা এতিয়া আইতাক দেখাই নাথাকোঁ আৰু ডাইৰেক্ট এতিয়া বাইকখন ওলাওঁ আৰু ইয়াৰ পৰা যাওঁ আমি তালৈকে ইনষ্টাগ্ৰামত কিছুমানে কমেণ্ট কৰি থাকিছে দাদা আপোনালোকৰ কি বাইক আছে কিবা আছে মই তেতিয়াহ'লে ক'বলৈ পৰা নাই এতিয়ালৈকে এতিয়া কৈছোঁ FZS মোৰ লগত FZS বাইকখন আছে এদিনকৈ ভালকৈ ৰিভিউ কৰি দেখাম বাইকখনৰ আজি দেখাই নাথাকোঁ মানে আজি বহুত গৰম হৈছে তালৈকে যাওঁ বৰ্তমানটো ঘৰৰ পৰাতো আহি গ'লোঁ এতিয়ালৈকে মানে কি হ'ল আৰু দুজনমান আহিবলৈ আছে আমি ইয়াত তিনিজন আছোঁ এইকেইজন চাব পাৰে আমাৰ ধুনীয়া ধুনীয়া ল'ৰাকেইজন ইফালে এজন আৰু এতিয়া বৰ্তমান ইমান গৰম উঠিছে মানে গৰমত ইয়াত ৰখি আছোঁ এই লগৰজনৰ ঘৰত ইয়াৰ পৰা সিহঁতে আহি লওক তাৰপিছত অহাৰ পিছত যাম আৰু ক'লৈ যাওঁ কি কৰোঁ কি কৰিম এতিয়ালৈকে একো ডিচাইডো কৰা নাই হোৱাও নাই ডিচাইড কৰা আৰু কি মানে নাজানো আৰু এনেই গৰম লাগিছে ঘৰত থাকি তাৰপিছত ওলাই যাওঁ বুলি ভাবিছোঁ আৰু ওলাই যাওঁ বৰ্তমান দুজন আহিলে আৰু দুজন অহাই নাই এতিয়ালৈকে অহা নাই দুজন এনেকুৱা মানে সিহঁতে গ'লেই আগত আৰু আমিও গৈ লওঁ সিহঁতকেইজন আহি থাকিব গৈ থাকোঁ কিমানটো পাওঁ আৰু এতিয়া গৈ লওঁ আৰু দেখাই নাথাকোঁ যোৱাবোৰ ডাইৰেক্ট য'ত মানে পামগৈ মূৰ্তি বনাই আকৌ লোকেশ্যন চাব পাৰে ইফালে এইবোৰ মানুহৰ লগৰকেইজন গৈ আছে আৰু আমাৰ লোকেশ্যনটো এইটো মানে ইয়াত এইটো পিকনিক পইণ্ট নহয় আচলতে অৰুণাচলৰ পাহাৰৰ মাজত আছোঁ ইফালে এটা সৰু এটা নদী আছে নিজৰা বুলি ক'ব লাগিব নিজৰাটো আছে নিজৰাটো দি গৈ আছোঁ আৰু ইফালে মোৰ মানে সিহঁতৰ বস্তুবিলাক লৈছে আৰু মোৰ ইয়াত স্প্ৰাইট আছে চিপছ আছে কিবা কিবি আছে মোৰ নিজৰ খোৱা বস্তুবোৰ নিজে লৈ লৈছোঁ সেইটো প্ৰায় গৈ লওঁ আৰু জেগাটো বহুত ভাল মানে দেই ক'বলৈ গ'লে এক্সাইটিং আগতেও আহিছোঁ আমি বহুত নিজৰ ভিডিঅ' বনাম মানে আপোনালোকেও জেগাবোৰ দেখাম কেনেকুৱা জেগা সেইটো পূৰা চাই থাকক আপোনালোকে অলপ গৰম নকৰাকৈ মানে অলপো বৰিং নোহোৱাকৈ দিয়ে আপোনালোকে যে বৰিং ফিল কৰিলেও ক'ব যে কেনেকুৱা মানে বৰিং লাগে তোমাৰ ব্লগটো চাই বৰিং লাগিলে বুলিও কমেণ্ট কৰি দিব আই ডণ্ট থিংক মই কৈছোঁৱে কালিও লাইভ আহিছোঁ ইনষ্টাগ্ৰামত তেতিয়াও কৈছোঁ যে মানুহে ফিডবেক দিয়াটো ভাল যদি বেয়া হয় বেয়াকৈ ফিডবেক দিব লাগে যদি ভাল হয় ভালকৈ ক'ব লাগে মানে জাষ্ট কমেণ্টটো কৰিব লাগে যোনটো ভুল হয় তেতিয়াহে আমি শুধৰাবলৈ চেষ্টা কৰিম আৰু সেইটো পূৰা মানে ভুল হোৱাটো শুধৰাই দিবলৈ চেষ্টা কৰিব লাগে যোনে হ'লেও সেইটোৱে ভাবোঁ মোৰ ফালৰ পৰা সেইফালে তাৰ কিছুমানে গা ধুই আছে আৰু আমি ইয়াতে আমাৰ পিকনিক পইণ্টটো মানে ইয়াতে এতিয়া আমি পিকনিকটো কৰিম আৰু আমি এতিয়া বৰ্তমান পাই গ'লোঁ আমাৰ পিকনিক পইণ্ট আৰু এইফালে চাব পাৰোঁ আমাৰ পিকনিক পইণ্টটো মানে পূৰা নাইচ ভিউ বুলি ক'বলৈ গ'লে ইয়াত গাছ মানে মই পাছত থাকি গ'লোঁ কাৰণ মই ইয়াত চেণ্ডেল পিন্ধা নাছিলোঁ চেণ্ডেল পিন্ধাৰ কাৰণে মানে ভৰিটো পূৰা বিষ হৈছিলে আৰু সেইটো পূৰা মানে চেণ্ডেলযোৰ পিন্ধি ল'লোঁ আৰু সেইবিলাক গৈ আগত পালেগৈ জেগাটো দেখাইছোঁ আমি এতিয়া কোনটো জেগাত আছোঁ চাই লওক এবাৰ এইটোৱে হ'লে তাত আছে সিহঁত গোটেইবোৰ আৰু ইয়াত এইটোৱে জেগাটো ভালকৈ দেখাই দিছোঁ একবাৰ আমি কোনটো জেগাত এতিয়া বৰ্তমান পাৰ্টি কৰি আছোঁ আৰু গাত যোনকেইজনে নুধুৰ বুলি কৈছিলোঁ সেইকেইজনে যদি ধুওঁ কেনেকুৱা হ'ব মানে লগৰবোৰে হাঁহিব আমাক চাওঁ কিয় হ'লেও গা ধুবলৈ চেষ্টাটো কৰোঁ আৰু যোনে যি খায় সেইটো বস্তু আনি লৈছে আৰু ময়ো তাত স্প্ৰাইট আনি থোৱা আছে স্প্ৰাইট খাম বুলি মানে জাষ্ট পাৰ্টি বুলি ক'লে এইটো নহয় যে ভাত কিবা কিবি জাষ্ট গৰম লাগিলে কাৰণে এনজয় কৰিবলৈ কাৰণে ইয়ালৈ অলপ ওলাই আহিছোঁ আৰু এনজয় কৰি চাওঁ ইফালে এতিয়া দেখাওঁগৈ ব'লক তাত আমি একো বিশেষকৈ অনা নাই যি আনিছোঁ সেইটো দেখাওঁগৈ ব'লক তেতিয়াহ'লে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো এনেকৈ আগলৈকে মোৰ নতুন ভিডিঅ' আপোনালোকে মোৰ চেনেলত চাই থাকিবলৈ কাৰণে থেংক ইউ ছ' মাছ ৱাচিং দিছ ভিডিঅ'